হেল্ল' ফ্ৰেছ মই মানস আপোনালোকে চাই আছে এমপি টকিজ আৰু এমপি টকিজৰ এটা ফ্ৰেছ কামাল এপিছডলৈ সকলোকে স্বাগতম জনাইছোঁ। তো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। দুজন ল'ৰা আৰু ল'ৰা দুজনে দোকানে চান্দা খুজি দোকানীবিলাকক হাইৰাণ কৰি পেলাইছে যে আমি এইবাৰ বিহু উদযাপন কৰিব বিচাৰিছোঁ আৰু আপোনালোকৰ দোকানৰ পৰা মানে যিকেইখন দোকান আছে আমি সেই দোকানকেইখনৰ পৰা 500 টকাকৈ তুলিছোঁ। আপুনিও যিহেতু এজন দোকানী আৰু এই এলেকাৰ দোকানী আপুনিও 500 টকাকৈ দিব লাগিব। তেতিয়া দোকানীজনে ক'লে যে ঠিক আছে 500 টকাকৈ তুলিছ, কিহৰ কাৰণে চান্দা তুলিছ? তেতিয়া ক'লে আমি আমাৰ বাপতীয়াখন বিহুটোৰ কাৰণে চান্দা তুলিছোঁ। তেতিয়া দোকানীজনে ক'লে যে এইকেইদিন মোৰ বেছি ভালকৈ বিক্ৰী হোৱা নাই, গতিকে মই 500 টকা দিব নোৱাৰিম। তেতিয়া ল'ৰা দুজনে কি ক'লে জানেনে? যে আপুনি কিহৰ অসমীয়াহে যদি চান্দাই দিব নোৱাৰে বাপতীয়াখন বিহুটোত বোলে। তেতিয়া দোকানীজনে ক'লে চা মই তহঁতক চান্দা দিব পাৰিম, কিন্তু 500 টকা চান্দা মোৰ কাৰণে বেছি হৈ যায়, গতিকে 500 টকা চান্দা দিব নোৱাৰোঁ। আৰু মই আমাৰ বাপতীয়াখন বিহুটোক নেগলেক্টো কৰা নাই, মই পইচা দিম বা মই নেগলেক্টো নকৰোঁ, কিন্তু 500 টকা দিব নোৱাৰোঁ এই বুলি মানে দোকানীজনে ক'লে। আৰু তাৰপিছত ল'ৰা দুজনে ক'লে যে এইখন ৰিচিপ্টটোক দিলোঁ আৰু এসপ্তাহ পিছত তোৰ দোকানলৈ আহিম আৰু তোৰ দোকানৰ পৰা 500 টকা লৈ যাম। তাৰমানে কি বিহুৰ নামত দাবী কৰিলে। ল'ৰা দুজনে দোকানীজনক বিহুৰ নামত কৰিলে দাবী যে তই 500 টকা দিবই লাগিব, আজিয়ে হওক বা এসপ্তাহ পাছতেই হওক। এইটো চিন গুচি গ'ল। এতিয়া আৰু এটা চিন, দোকানীজনে এজন ব্যৱসায়ী মানে সেই এলেকাটোৰ এজন অতিকে প্ৰখ্যাত ব্যৱসায়ৰ ঘৰলৈ গ'ল আৰু যাই পেলাই ক'লে যে তেওঁলোকৰ ৰেটটো বেছি নহয় দেই, 500তকৈ বেছিও নহয় 500তকৈ কমো নহয়। তেওঁ সেই দোকানীজনক সেই ব্যৱসায়ীজনৰ ঘৰলৈ গ'ল ল'ৰা দুজনে আৰু বিহুৰ চান্দা বিচাৰি গ'ল। চান্দা কিমান আছিলে? 500 টকা। তেতিয়া ব্যৱসায়ীজনেও ক'লে যে তোমালোকে চান্দা খুজিছা ঠিকেই আছে, কিন্তু ইমানবোৰ ঘৰ 500 টকাকৈ নুতুলিলেওতো হয়। সেইখিনি কৈ আহোঁতে মানে ব্যৱসায়ীজনৰ ঘৰৰ পৰা সেইখিনি কৈ আহোঁতে খুন্দা লাগিল এখন পুলিচৰ মানে বাহনত। পুলিচজনে এইফালৰ পৰা তেওঁৰ গাড়ীখন চলাই আহি আছে আৰু ব্যৱসায়ীজন আৰু ল'ৰা দুজনে ব্যৱসায়ীজনৰ ঘৰৰ পৰা চান্দা বিচাৰি এইখিনি কথা কৈ বাহিৰলৈ ওলাই আহোঁতে এটা খুন্দা লাগিল। বেছিকৈ একো নহ'ল বাৰু। পুলিচজনে পাই পেলাই ল'ৰা দুজনক লৈ গ'ল। কিয় লৈ গ'ল? যে মাজ ৰাস্তাত কিহৰ অভদ্ৰামী। পুলিচজনে একো জনা নাছিলে যে এই ল'ৰা দুজনে কিয় বাৰু চান্দাই খুজিছে নে কি কৰিছে। পুলিচজনে একো জনা নাছিলে। পুলিচজনে ভাবিছিলে যে ল'ৰা দুজনে মানুহজনক কিবা অভদ্ৰ ব্যৱহাৰ কৰিছে, কিবা বেয়া ব্যৱহাৰ কৰিছে, যাৰ কাৰণে পুলিচজনে তেওঁক থানালৈ লৈ গ'ল। আৰু লৈ যাই সোধ পোছ কৰাত ওলাই গ'ল যে তেওঁলোকে বিহুৰ চান্দা বিচাৰি ৰাইজক হাইৰাণ কৰি পেলাইছে, বিভিন্ন দোকানীক হাইৰাণ কৰি পেলাইছে আৰু বিভিন্ন মানুহকো হাইৰাণ কৰি পেলাইছে। বিহুৰ চান্দা 500 টকাকৈ লাগিব। তেতিয়া অফিচাৰজন তেওঁৰ কোঠাৰ পৰা ওলাই আহিলে, সুধিলে যে ঠিক আছে তহঁতে বিহু পাতিবি, কিন্তু পাতিবি কেতিয়া? তেতিয়া ল'ৰা দুজনে ক'লে যি দুজন ল'ৰাই বিহু উদযাপন কৰিছে বা তেওঁলোকৰ কমিটিখনে যি বিহু উদযাপন কৰিছে কোনদিনা পাতিব সুধিলে অফিচাৰজনে ল'ৰা দুজনক। তেতিয়া ল'ৰা দুজনে ক'লে যে আমি 20 জুন তাৰিখে বিহু পাতিম বুলি, এইবাৰ বিহু পাতিম বুলি থিৰাং কৰিছোঁ। তেতিয়া অফিচাৰজনে চক খাই গ'ল। 20 জুনটো বিষ্ণু ৰাভা দিৱসৰ দিনা বিহু হয় নেকি? ৰঙালী বিহু বিষ্ণু ৰাভা দিৱসৰ দিনা হয় নেকি? তেতিয়া সেনেকৈ সোধাত ল'ৰা দুজনে ক'লে চাওক এইবাৰ ইলেকশ্যনৰ যিহে প্ৰকোপ, লোকসভা ইলেকশ্যনৰ যিহে প্ৰকোপ, আমিতো বিহুটোতো বিষ্ণু ৰাভা দিৱসৰ দিনা পাতিবই লাগিব আৰু বিষ্ণু ৰাভা দিৱস জুলাইত পাতিম, স্বাধীনতা দিৱস 15 আগষ্ট আমি ছেপ্টেম্বৰত পাতিম। তো এনেকৈ আমি মানে আমাৰ যিবিলাক দিৱস আছে এইবিলাক পিছুৱাই দিম। তেতিয়া অফিচাৰজনে হোৱাট ননচেন্স, তহঁতে আমাৰ সংস্কৃতিক ধ্বংস কৰিব বিচাৰিছ নেকি? তেনেদৰে গালি পাৰিলে অফিচাৰজনে ল'ৰা দুজনক। তেতিয়া ল'ৰা দুজনে ক'লে নহয় এনেকুৱাই, আমাৰ ইলেকশ্যনে এনেকুৱা কৰি পেলাইছে। তেতিয়া অফিচাৰজনে ল'ৰা দুজনকে নহয় গোটেই অসমবাসীকে এটা ভাল মেছেজ দিলে, চা তহঁতে বিহু কৰিছ ঠিকে আছে, কিন্তু যেনেদৰে
ইলেকশ্যনত যেনেদৰে গুৰুত্ব দিছ তেনেদৰে বাপতীয়াখন বিহুটোকো গুৰুত্ব দিবলৈ শিক। এইটো কথা খুব ডাঙৰ কথা ক'লে অফিচাৰজনে, যে আমি আমাৰ গণতন্ত্ৰক ৰক্ষা কৰিব জানিছোঁ ঠিকেই, কিন্তু ঠিক তেনেদৰে আমি আমাৰ বাপতীয়াখন বিহুটোক, আমি আমাৰ সংস্কৃতি, আমি আমাৰ কৃষ্টিক ৰক্ষা কৰিব জানিব লাগিব। তেতিয়াহে আমাৰ যিকোনো জাতি, আমি অসমীয়া বুলি অসমীয়া জাতি বা যিকোনো জাতি তেতিয়াহে জীয়াই থাকিব, যেতিয়া এটা জাতিৰ সকলো মানুহে সেই জাতিটোৰ কৃষ্টি সংস্কৃতি ৰক্ষা কৰিব পাৰিব। চ' এইখিনি এটা মেছেজ দিছিলে সেই অফিচাৰজনে। আৰু এই যিটো ভিডিঅ' মই আপোনালোকৰ আগত বনালোঁ বা এইখিনি কথা ক'লোঁ, সেই গোটেই কনচেপ্টটো মোৰ কনচেপ্ট নহয়। এইখিনি কনচেপ্ট আছিলে বেহৰবাৰী আউটপোষ্টৰ এটা এপিচডত। এই এটা এপিচডত এনেধৰণে কৈছিলে যে বিহু আৰু ইলেকশ্যনৰ ওপৰত এইটো এপিচড বনাইছিলে, আৰু তাৰ আধাৰতে মই এই ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আৰু যদি চোৱা নাই এই এপিচডটো ইউটিউবত পাই যাব, চাই ল'ব পাৰে। আৰু মোৰ এপিচডটো কিমান খণ্ড কিমান আছিলে, এপিচড নম্বৰ কিমান আছিলে এইটো পাহৰি গৈছোঁ, কিন্তু আপুনি যদি চাব বিচাৰে তেনেহ'লে ৰেঙনি টিভিত গৈ পেলাই ইউটিউবত মানে ৰেঙনিৰ যিটো অফিচিয়েল চেনেল আছে ৰেঙনি টিভি, তাত গৈ পেলাই চাই ল'ব পাৰে। আৰু আজিলৈ ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে সকলোৱে শ্বেয়াৰ কৰি দিয়ক, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু বেল আইকনটো প্ৰেছ কৰিব, তেতিয়াহে মোৰ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিব। তো আজিলৈ ইমানে, লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। টিল দেন টাটা, বাই বাই।